দেউতাক এনেকা খঙত ক'ব নাপায়, মনত দুখ পাব, লাজ পাব লাগে তই দেউতাৰ লগত এনেকে খঙত কথা পাত। জমনিত দেই। আৰে শুন না তই, এই যে ছেকেণ্ড বেঞ্চত বহা ছোৱালীটো, সেই হাতীনীটো 80 কেজি ছোৱালীৰ নাম ৰাখিছে পখিলা। পখিলা নিচিনা উৰিব পাৰিব জানো তাই? ফাল্টু দেই নাম ৰখাবিলাক। আৰে ৰ ফোন আহিছে, ফোন। অ' দেউতাৰ ফোন, দেউতাৰ। হেল্ল'। আৰে দেউতা, মই স্কুলত আছো তো। কিয় বাৰে বাৰে ফোন কৰি আছে? বিশ্বাস হোৱা নাই নেকি? মই আড্ডা মাৰি আছো বুলি ভাবিছে নেকি? স্কুলত আছো মই। ভাই বহুত বেয়া কথা হৈছে, বহুত ডাঙৰ ভুল কৰিছ। প্ৰথম ভুল, তই ডাইৰেক্ট মিছা কথা কৈছ যে তই স্কুলত আছ বুলি, কিন্তু তইতো আড্ডা মাৰি আছ। 2 নম্বৰ ভুল, দেউতাক এনেকা খঙত ক'ব নাপায়, মনত দুখ পাব, লাজ পাব লাগে তই দেউতাৰ লগত এনেকে খঙত কথা পাত। চৰি ভাই, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নেক্সট টাইমৰ পৰা এনেকা নকৰো আৰু। দেউতা? দেউতা? ক'ত আছা? দেউতা, মই স্কুলতে আছো। এই ক্লাছ আৰম্ভ হ'বই এতিয়া। ঘূৰি নুফুৰিবা দেই। হ'ব দেউতা, মই ক্লাছটো কৰি লওঁ। ঐ, তই যে বাপেৰক মিছা কথা ক'লি, তোৰ বাপেৰে কি মনত দুখ নাপাব? আৰে ভাই, মই তোৰ নিচিনাটো খঙত কোৱা নাই, মই মৰমতহে কৈছো। খঙত ক'ব নালাগে, মৰমত কবি। মিছা কথা লাগিলে কৈ থাক। খঙত ক'লে সন্দেহ হৈ যাব আৰু বেছিকে ইনভেষ্টিগেশ্যন লগাই দিব। আৰে মোকে চানা তই, এসপ্তাহ হ'ল মই স্কুল যোৱাই নাই। দেউতাই গমেই নাপায়। টেকনিক, মোৰ পৰা শিকিবি টেকনিকবিলাক। আজিও মই স্কুল ছুটি টাইমত আৰামছে ঘৰত যাম, আৰামছে ভাত খাম। হেল্ল'। হেল্ল'। ক'ত হেল্ল' হেল্ল' কৈ আছে বে? ভাই তোৰ ফোন বাজিছে চাগে। মোৰ নহয় ভাই, তোৰ ফোন বাজিছে। তই ফোন অথনিৰ পৰা কাটাই নাই। হা? দেউতা? তই আৰামছে ঘৰত আহিবি, আৰামছে ভাত খাবি, কিন্তু আহোঁতে পিঠিত মিঠাতেল লগাই আহিবি। জলদি ঘৰত আহ। মিছা কথা কিমান দিন কবি, এদিনটো ধৰা পৰিবই। ভাই মই যাওঁ দেই। যা 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 যা, জল্দি যা। ময়ো যাওঁ আৰু দেই। আজিৰ পৰা মিছা কথা নকওঁ আৰু, ময়ো নহ'লে ইয়াৰ নিচিনা মাৰহে খাব লাগিব। যাওঁগৈ ময়ো। আপুনিও মিছা কথা কয় নেকি? যদি মিছা কথা কয় আজিয়ে বাদ দিয়ক দেই। মিছা কথা বেছিদিন লুকাই থ'ব নোৱাৰি, যিমান হ'লে এদিন ধৰাই পৰি যায়। গতিকে বাদ দিয়ক দেই।